হে দোস্ত গুড আফটাৰনুন এভৰিৱান। আৰু মই ভাবিছোঁ আজি নতুন বজাৰ যাম আমাৰ ভাইটিসকলৰ লগত। আমাৰ ভাইটিসকলে কৈছে দাদা ব'লক আজি নতুন বজাৰ যাম ঈদৰ শ্বপিং কৰিবলৈ, ঘৰৰ ওচৰতে আছে। আৰু এতিয়া আবেলি সিহঁতৰ লগত চাইকেলত ওলাইছোঁ নতুন বজাৰ গৈ। এতিয়া চাইকেল লৈ ওলাইছোঁ আৰু ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও চাইকেল চলাব পাৰিছোঁ যেনে তেনে। চাইকেলখন ইমান বেছি ভাল নহয় আৰু বাইকখনত তেল নাই বাবে কৈছোঁ ব'লক আজি চাইকেল লৈ গুচি যাওঁ। সেইকাৰণে চব চাইকেল লৈ ওলাইছোঁ আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, প্ৰায় 3-4 কিলোমিটাৰ দূৰত হ'ব নতুন বজাৰখন। আৰু তাতে গৈ শ্বপিং কৰিম। আৰু জংঘল, আমাৰ ঘৰৰ কাষৰ পৰিৱেশবিলাক জংঘল টাইপৰ আছে আৰু চব জংঘল দেখাবলৈ চেষ্টা কৰিম। আমি নতুন বজাৰ পালোহি আৰু এইখন হ'ল নতুন বজাৰ। ইমান ডাঙৰ এখন হৈছে নতুন বজাৰ আৰু এইখন ইমান ডাঙৰ নহয়, সৰু মৰু এখন বজাৰ। ইয়াৰ মানে নতুন বজাৰ কোৱাৰ কাৰণ এটা আছে, মানে এইখন যোৱা বছৰ অপেনিং হৈছে বজাৰখন আৰু যোৱা বছৰতকৈ অকণমান উন্নত হৈছে। যেতিয়া মানে যোৱা বছৰ যদি 10% আছিল, এইবাৰ মানে 20% মানে উন্নত হৈছে। এনেকৈ আৰু ইমান ডাঙৰ নহয়, সৰু এখন বজাৰ হয় আৰু ইয়াতে মানে আমাৰ লোকেল চব্জিবিলাক পোৱা যায়। পাহাৰীয়া মানুহবিলাকে লোকেল চব্জি ইয়াতে নমায়। আৰু মোৰ ভতিজা পাহাৰৰ তলত আহিছোঁ আৰু মোৰ লগত আছিল দুটা ভাইটি আছিল। সিহঁতে ঈদৰ কাপোৰ কিনিবৰ কাৰণে মানে বজাৰত সিহঁতক থৈ আহিছোঁ। আৰু নতুন বজাৰৰ ওচৰত শুনিছোঁ ডাঙৰ এখন পাহাৰ আছে আৰু সেই পাহাৰখন আপোনালোকক দেখুৱাব বিচাৰিম। সিহঁতে মানে পস্তাব লাষ্ট টাইম যে আমাৰ ভিডিঅ' দেখি সিহঁতে আকৌ আফচোচ কৰিব যে দাদা আপোনাৰ লগত যোৱা নাই, মানে বহুত আফচোচ কৰিব। মানে জেগাখন দেখি বহুত ভাল লাগিছে আৰু জেগাখন চাওক, চাৰিওফালে আমাৰ কহিয়াৰ ভিউজটো চাওক কেনেকুৱা মজা লাগিছে। মানে চাৰিও কাষৰ ভিউজ। এতিয়া আমি মানে পূৰা পাহাৰৰ মানে ওপৰত আছোঁ। আমাৰ ঘৰখন ইয়াৰ পৰা দেখা নাযায়, তথাপিও মই দেখাব বিচাৰিম। এয়া চব পূৰা দেখা যায়, মানে পূৰা ওপৰত আছোঁ আমি। পাইছে যে পাহাৰৰ অংশত ইমান মজাৰ মজাৰ জেগা আছে আৰু নিশ্চয় বহুত মজাৰ জেগা আছে। দেখুৱাই দিয়াচোন, চাৰিওকাষৰ জেগাখিনি দেখুৱাই দিয়া এবাৰ। আৰু ইনষ্টাগ্ৰামত যিবিলাক ফ্ৰেণ্ড আছে মোৰ, বহুতে কয় যে মানে দাদা তোমালোকৰ এইফালে শুনিছোঁ যে বহুত মজাৰ জেগা আছে, পাহাৰত গৈ ফটোটো উঠাব পাৰি। কিন্তু হয়, বহুত মজাৰ জেগা আছে। DSLR হ'লে আৰু বেছি মজা লাগিব ইয়াতে ফটো তুলি। মানে বেকগ্ৰাউণ্ডখিনি মানে একেবাৰে মানুহে লৈ পৰিব বেকগ্ৰাউণ্ডখিনি দেখি পেলাই। আগলৈ মই দেখুৱাব বিচাৰিম। আৰু এইখিনি অংশ আছে চাওক, ইয়াতে মাজে মাজে এলিফেণ্ট আহে আৰু আছে পাহাৰ, মানে আৰু ওপৰত মানে বহুত ওখ পাহাৰ আছে আগপিনে। বাট এইফালে নাযাওঁ, মানে ভয় লাগে, ইমান ভিতৰত কেনেকৈ যাম। আৰু ইয়াতে আহিছোঁ মানে বহুত ভয় কৰি ইয়াতে মানে আহিছোঁ। চ' আৰু দেখাবলৈ বিচাৰিম আপোনালোকক, আহক মোৰ লগত। এই চাওক, ইয়াতে ইমান মজাৰ জেগাত আৰু ভয়ংকৰ এটা জেগা এইটো। আৰু ইয়াৰ মাজতে মানুহে বাস কৰি আছে, খেতি কৰি আছে, ধান খেতি কৰি আছে, কুঁহিয়াৰ খেতি কৰি আছে, চব্জি খেতি কৰি, এটচেট্ৰা ধৰণৰ খেতি কৰি আছে ইয়াতে মানুহে। এই মানে ভয়ংকৰ জেগাখিনিত আপোনালোকে মানে যিবিলাক মানুহ আছে, এইবিলাক মানুহ ইয়াতে আহিলে ক'ব বিচাৰিব যে দাদা ইমান ভয় লাগে জেগাখিনি দেখিবলৈ। কিন্তু আমি আগতে আৰু এবাৰ আহিছিলোঁ, সেইকাৰণে ইমান ভয় লগা নাই আমাৰ। তথাপি মানে আহিছোঁ, লাগিছে 10% ভয় লাগিছে, একো নহয়, এইবিলাক চল্ভ হৈ যাব। আৰু এই চাওক, এই পাহাৰৰ মাজত ইমান ভয়ংকৰ এটা অঞ্চলত এই মানে বাস কৰি আছে মানুহবিলাকে, সিহঁতৰ জীৱন মানে জীয়াবলৈ সিহঁতে মানে ইমান ভয়ংকৰ জেগা এটাত মানে সিহঁতে বাস কৰি আছে। আহক দেখুৱাব বিচাৰিম। আৰু ইতিমধ্যে আমাৰ ব্লগ সমাপ্ত হ'ল। ওপৰৰ চাৰিওকাষৰ পৰিৱেশ আমি দেখুৱালোঁ আপোনালোকক। আৰু আপোনালোকে যদি আপোনালোকৰ ভিডিঅ'টো চাই পেলাই এটা ভাল লাগে, তেনেহ'লে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগে।